উদীয়মান গায়িকা বৰ্ণালী বৰ্মনৰ নতুন গীতৰ শুভমুক্তি ৰঙালী তথা বিচুৱাৰ প্ৰাক মুহূৰ্ততে শুভমুক্তি পালে এটি নতুন কোচৰাজ বংশী গীত কোচৰাজ বংশী জনগোষ্ঠীয় উদীয়মান কণ্ঠশিল্পী বৰ্ণালী বৰ্মনৰ নতুন গীতৰ শুভমুক্তি অনুষ্ঠান সম্পন্ন হয় উক্ত অনুষ্ঠানত কেচিৰ কাৰ্যবাহী পৰিষদ পৰমেশ্বৰ ৰায় পুৰবী চৰকাৰ সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী তৰালী উপাধ্যায় লগতে গাঁৱৰ বিশিষ্ট গণ্যমান্য ব্যক্তি উপস্থিত থাকে গীতটোৱে কোচৰাজ বংশী সাংস্কৃতিক পৰিচয় এক উজ্জ্বল প্ৰতিনিধিত্ব বহন কৰিছে ভিডিঅ' গীতটি বৰ্ণালী বৰ্মন মিউজিকেলছ ইউটিউব চেনেলত উপলব্ধ হৈছে হয় আমার কারণে এটা শুভ সংবাদ এই বিচুৱাৰ প্ৰাক মুহূৰ্তত আমাৰ আদৰৰ কণ্ঠশিল্পী বৰ্ণালী বৰ্মনৰ কণ্ঠৰে যি আজি প্ৰিয় বিচুৱা নামেৰে এখন ভিডিঅ' এলবাম কেছেট শুভ মুকলি কৰা হ'ল আৰু গানখন মানে মই ভিডিঅ'টো চালোঁ বহুত সুন্দৰ হৈছে আৰু মই আজি এইখন মানে ভিডিঅ' মানে শুভ উন্মোচন কৰি মই সঁচাকৈ নিজকে মই মানে ভাল পাইছোঁ কাৰণ গানখন বহুত ধুনীয়া হৈছে আৰু এইখন গান আমাৰ যুৱ সমাজে আকলি ল'ব আৰু মই ভাবোঁ আমাৰ প্ৰতিটো বিচুৱাতে এইখন গানৰ তালে তালে আমাৰ যুৱ বন্ধু আমাৰ বিলাকে নাচিব আৰু আশা ৰাখিছোঁ আমাৰ বৰ্ণালী ভণ্টিৰ যি কণ্ঠত যি সুন্দৰ এখন গান ৰচিলে আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল মানে জীৱন উজ্জ্বল কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতৰ যিখন গান গোটেই অসমৰ মানুহখিনিয়ে সুন্দৰভাৱে আদৰি ল'ব আৰু জনপ্ৰিয়তা অৰ্জন কৰিব আৰু লগতে আমাৰ কোচৰাজ জনগোষ্ঠীৰ সংস্কৃতিৰ পথাৰখনত কিছু এটা সহযোগ আগবঢ়াব বুলি মই আশাবাদী খুব ধুনীয়া প্ৰয়াস বিচুৱাৰ সময়ত এটা খুব সুন্দৰ গীত হয় কি ক'ব ৰাইজক বিচুৱাৰ আজি শুভমুক্তি আৰু বিচুৱাৰ বাবে কি ক'ব হয় নমস্কাৰ পোনপ্ৰথমে মই সমূহ অসমবাসী তথা কমতাপুৰবাসী ৰাইজক মোৰ ফালৰ পৰা বিচুৱা আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইখিনিতে ক'ব খোজোঁ গীতটি বহুত ধুনীয়াকৈ কৰিছোঁ আৰু আমাৰ গীতটি কল্লল ৰায়ে মিউজিক কৰিছে আৰু মনোজ ৰায়ে লিৰিক্সটো ধুনীয়াকৈ লিখিছে আৰু খুব ধুনীয়াকৈ ময়ো গাইছোঁ গীতটি গাই খুব ভাল লাগিছে সকলোৱে যেন আঁকোৱালি ল'ব নাচিব পৰা গীত সকলো মঞ্চত যাতে নাচনীবিলাকে নাচে সেইটোৱে কামনা কৰিলোঁ আৰু সকলো ৰাইজে যাতে মোক মৰম আৰু আশীৰ্বাদ দি এনেদৰে আগুৱাই লৈ যায় তাৰে কামনা কৰিলোঁ গীতটি মোৰ ইউটিউব চেনেলত আপলোড কৰিছোঁ বৰ্ণালী বৰ্মন মিউজিকেলত সকলোৱে চাব মই আপোনালোকৰ নিউজ চেনেলৰ যোগেদি সকলো কমতাপুৰবাসী ৰাইজ তথা আমাৰ শ্ৰদ্ধাৰ ৰাইজক মানে বিচুৱাৰ শুভেচ্ছা জনালোঁ আৰু সঁচাই আজি এটা খুব ভাল উপহাৰ পালোঁ আমি যে মই ইয়াৰ আগতে মই বহুতবাৰ আমাৰ কোচৰাজ বংশী কেছেট ভিডিঅ' কেছেট আমি উন্মোচন কৰিছিলোঁ কিন্তু এইটো নিচিনা গান তাৰমানে মই মানে ক্লিয়াৰলি পোৱা নাছিলোঁ ইয়াত মানে এ টু জেড গোটেইখিনি খুব সুন্দৰ হৈছে আৰু খুব ভাল লাগিছে নাচিব পাৰিব নাচনীবিলাকে গানটো যেতিয়া গাই থাকে মই নিজেই তেতিয়া তাৰমানে চাওঁতে মোৰ নাচিব মন গৈছে তাৰমানে ইমানেই ভাল লাগিছে আৰু এটাই কথা ক'লোঁ বিহুৰ আগে আগে আমাৰ যিহেতু বিচুৱা বৰ্তমান 7 বিচুৱাত গোটেই অঞ্চলতে চলি আছে আমি সোনকালেই এইটোক মানে ৰিলিজ কৰি দিছোঁ যিহেতু আমি ইউটিউব চেনেলত যিহেতু আমাৰ বৰ্ণালী বৰ্মন মিউজিকেলত মানে ইউটিউব চেনেলত এৰি দিছে গতিকে সকলোৱে চাওক গীতটো শুনক চাওক আৰু লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ বৰ্ণালীক যাতে সকলোৱে আশীৰ্বাদ কৰে আৰু উপহাৰ স্বৰূপে যি আমাক গীত দিছে এই উপহাৰ স্বৰূপে আমি তেওঁক আশীৰ্বাদ দিব লাগে আৰু এইখিনিয়ে আমাৰ মানে কৰ্তব্য এইখিনিকে ক'লোঁ মই আজি ধন্যবাদ